আজিৰ সংবাদ মেলটো আমি অনুষ্ঠিত কৰিছোঁ যোৱা 14 মাৰ্চত ওদালগুৰি জিলা প্ৰশাসনৰ অনুমতি সাপেক্ষে আমি ওদালগুৰি জিলা খ্ৰীষ্টান কোঅৰ্ডিনেশ্যন কমিটিয়ে এখন প্ৰাৰ্থনা সভা আয়োজন কৰিছিলোঁ আৰু এই প্ৰাৰ্থনা সভাৰ উদ্দেশ্য আছিল দেশৰ শান্তি ঐক্য আৰু পৰস্পৰৰ মাজত শান্তি সম্প্ৰীতি ৰক্ষাৰ্থে আৰু সেই 14 তাৰিখৰ যিটো প্ৰাৰ্থনা সভা সেই সভাত তৃণমূল কংগ্ৰেছৰ সভাপতি তেওঁ তৃণমূল কংগ্ৰেছ আৰু খ্ৰীষ্টান কোঅৰ্ডিনেশ্যন কমিটিয়ে যৌথভাৱে এই প্ৰাৰ্থনা সভা আহ্বান কৰা বুলি তেওঁ যি প্ৰচাৰ চলাইছে সেই প্ৰচাৰ গোকাত মিছা তেওঁলোকৰ লগত আমাৰ কোনো সম্পৰ্ক নাছিল তৃণমূল কংগ্ৰেছ আৰু খ্ৰীষ্টান কোঅৰ্ডিনেশ্যন কমিটি দুটা বেলেগ সংগঠন আমি আমাৰ খ্ৰীষ্টান কোঅৰ্ডিনেশ্যন কমিটি সদায় অৰাজনৈতিক সংগঠন আমি কোনো ৰাজনৈতিকভাৱে এই সংগঠন আমি খোলা নাই এই এটা ধৰ্মীয় অনুষ্ঠান গতিকে তেওঁ যিটো মত দাঙি ধৰিছে তৃণমূল কংগ্ৰেছৰ লগত আমাৰ খ্ৰীষ্টান কোঅৰ্ডিনেশ্যন কমিটিৰ কোনো সম্পৰ্ক নাই এইটো উদ্দেশ্য প্ৰণোদিতভাৱে তেওঁ যি প্ৰচাৰ কৰিছে আমি ধিক্কাৰ দিছোঁ আৰু তেওঁ আমাৰ খ্ৰীষ্টান কোঅৰ্ডিনেশ্যন কমিটি আৰু সমূহ খ্ৰীষ্টিয়ান সমাজ আৰু সমূহ বড় সমাজৰ মাজত তেওঁ ক্ষমা খুজিব লাগিব আৰু সেই সভাত আমি শান্তিপূৰ্ণভাৱে যি প্ৰাৰ্থনা অনুষ্ঠিত কৰিলোঁ দেশৰ শান্তিৰ কাৰণে দেশৰ শাসনকৰ্তাসকলৰ শান্তিৰ কাৰণে দেশৰ সকলো জাতি জনগোষ্ঠী আৰু সকলো ধৰ্মীয় লোকৰ বাবে যি আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ এই প্ৰাৰ্থনাৰ উদ্দেশ্য আছিলে আমাৰ মাজত সদায় শান্তি সম্প্ৰীতি আৰু একতা তেওঁ যি ধৰণে ৰাজনৈতিকভাৱে বোকা ছটিয়াব বিচাৰিছিলে আমি সেই কথা মানি ল'ব নোৱাৰোঁ আমি ধিক্কাৰ দিছোঁ আমি কোনো প্ৰকাৰে কোনো ৰাজনৈতিক সংগঠনৰ লগত আমি খ্ৰীষ্টান কোঅৰ্ডিনেশ্যন কমিটি জড়িত নহয় আমি কেৱল খ্ৰীষ্টিয়ান সংগঠন হিচাপে আমি সদায় সকলোৰে আমি শান্তি কামনা কৰোঁ আৰু সকলোৰে আমি ভাল কামনা কৰোঁ আৰু সেই উদ্দেশ্যেৰে আমি সেই প্ৰাৰ্থনা সভাখন অনুষ্ঠিত কৰিছিলোঁ তৃণমূল কংগ্ৰেছৰ সভাপতি তেওঁ যে আজি আমাৰ খ্ৰীষ্টিয়ান কোঅৰ্ডিনেশ্যন কমিটিৰ আলোচনাত আহি ক্ষমা খুজিলে আমি মানৱতাৰ খাতিৰত আৰু আমাৰ সমাজৰ যিটো ক্ষমাই ডাঙৰ বস্তু সেইকাৰণে আমি তেওঁক ক্ষমা দিছোঁ কিন্তু অদূৰ ভৱিষ্যতে যাতে তেওঁ এই ভুল আৰু কোনোদিনে নকৰে তাৰ কাৰণে আমি তেওঁক সকীয়াই দিলোঁ আৰু সাৱধান কৰিলোঁ ধন্যবাদ যেতিয়া আমি ওদালগুৰি জিলা প্ৰশাসনৰ ওচৰত অনুমতি বিচাৰি গৈছিলোঁ তেতিয়া তেওঁলোকে প্ৰশাসনে আমাক সকলো কথা সুধিছিলে আৰু আমি কৈছিলোঁ যে আমাৰ কোনো ৰাজনৈতিক সংগঠনৰ লগত কোনো জড়িত নাই আৰু যেতিয়া তৃণমূল কংগ্ৰেছৰ সভাপতিজনে খ্ৰীষ্টিয়ান কোঅৰ্ডিনেশ্যন কমিটি আৰু আমাৰ তৃণমূল কংগ্ৰেছৰ লগত আলোচনা কৰি সভাখন অনুষ্ঠিত কৰা হৈছে বুলি কৈছে এইটো গোকাত মিছা আগতে আমি কোনোদিনে তৃণমূল কংগ্ৰেছৰ লগত এই কথা আলোচনা কৰা নাই আৰু তেওঁলোকক আমি নাজানো তেওঁলোক হৈছে ৰাজনৈতিক এটা সংগঠন আমাৰ সংগঠনে কোনো ৰাজনৈতিক সংগঠনৰ লগত তেনেকৈ জড়িত নাই আমি লাজ পাইছোঁ আমি দুখিত আৰু তেওঁ যি কথা কৈছে বৰ্তমানৰ চৰকাৰক অসমৰ পৰা আঁতৰাই দিব লাগে বুলি কৈছে এই কথাটো বৰ লজ্জাজনক আৰু এইটো ধিক্কাৰ দিছোঁ আমি এই কথাটো তেওঁ ক'ব নালাগিছিলে কিন্তু আমাৰ সমাজৰ পৰা এইটো আমি ভাল পোৱা নাই আমি এইটো গ্ৰহণযোগ্য নহয় আমাৰ কাৰণে গতিকে মই চৰকাৰলৈও মই অনুৰোধ জনাইছোঁ আৰু মই জনাইছোঁ প্ৰেছিডেণ্ট হিচাপত খ্ৰীষ্টান কোঅৰ্ডিনেশ্যন ফালৰ পৰা কোনোদিনে আমি কোনো চৰকাৰৰ প্ৰতি বা কোনো সংগঠনৰ প্ৰতি বা ৰাজনৈতিক সংগঠনৰ প্ৰতি আমি তেনেকুৱা হেয় প্ৰতিপন্ন আমি হ'ব ইচ্ছা নকৰোঁ বা আমি তেওঁলোকক আমি হেয় প্ৰতিপন্ন নকৰোঁ বা আমি কোনো ৰাজনৈতিক দলৰ লগত পৰোক্ষভাৱে আমি তেনেকৈ জড়িত নহওঁ
ব্যক্তি হিচাপে আমি থাকিলেও কিন্তু সংগঠন হিচাপে আমি কোনো ৰাজনীতিক দলৰ লগত জড়িত নাই আৰু আমি বিজেপি যে হাতায়ো কৰিব লাগে অসমৰ পৰা এই কথাটো আমি একমত নহওঁ আমি হৈছে এতিয়া খ্ৰীষ্টান সংগঠন ওদালগুৰি জিলাৰ আমি খ্ৰীষ্টান কোঅৰ্ডিনেশ্যন কমিটিয়ে বিভিন্ন ডিনমিনেশ্যনৰ বিভিন্ন জনগোষ্ঠীৰ আছে তাৰে ভিতৰত আকৌ আমাৰ অনাখ্ৰীষ্টান মানুহো বহুত আছে সমাজ আছে গতিকে যিসকলে এই ভিডিঅ' ভাইৰেলৰ পিছত যদি আমাৰ প্ৰতি কিবা চিন্তা ভাৱনা কৰিছিলে বা বেয়া ভাৱ ৰাখিছিলে মই অনুৰোধ কৰিছোঁ সভাপতি হিচাপে আমি যেনেকৈ কোনো ৰাজনৈতিক দল আমি বেয়া নাপাওঁ তেনেকৈ আমি অনাখ্ৰীষ্টানবিলাককো আমি তেনেকৈ বেয়া নাপাওঁ অনাখ্ৰীষ্টান সমাজেও জীয়াই থাকিব লাগিব আমিও জীয়াই থাকিব লাগিব তেওঁলোকৰ কৰ্ম তেওঁলোকে কৰিব আমাৰ কৰ্ম আমি কৰি যাম আমি তেওঁলোকৰ প্ৰতি আমাৰ কোনো চিন্তা কৰা নাই বা বেয়া ভাৱ ৰখা নাই অনুৰোধ কৰিছোঁ অনাখ্ৰীষ্টানসকলেও যাতে আমাৰ ওপৰত যেন এই বিষয়ত কোনো ধৰণৰ আক্ষেপ বা বেয়া ভাৱ যেন নাৰাখে